প্ৰদৰ্শন ভাল কিন্তু খেলতহে মাত্ৰ এটা ভুল আৰু জীৱনলৈ থাকি যোৱা এটা দাগ বাতৰিৰ শিৰোনামত এজন ক্ৰিকেটাৰ খেলৰ বাবে নহয় তেওঁৰ অবাঞ্ছিত প্ৰদৰ্শনৰ বাবে এই প্ৰদৰ্শন খেলপথাৰত হোৱা হলেও তেওঁ ইমান শিৰোনাম দখল নকৰে যিমান ব্যক্তিগত জীৱনৰ কাৰনামাৰ দ্বাৰা কৰিছে ভাৰতীয় ক্ৰিকেটৰ যুৱ ক্ৰিকেটাৰ তেওঁ মূলতঃ বাওঁহতীয়া উইকেট কিপাৰ আৰু বেটাৰ ঘৰুৱা ক্ৰিকেটত বংগ দলৰ হৈ আৰু IPLত দিল্লী কেপিটেলছৰ হৈ খেলপথাৰত নামে নিৰ্যাতন আৰু প্ৰবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পৰেল এগৰাকী মেডিকেলৰ ছাত্ৰীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ক্ৰিকেটাৰজনক যুৱতীগৰাকীৰ অভিযোগ 3 বছৰ সম্পৰ্কত আছিল বিবাহৰ প্ৰতিশ্ৰুতি দিছিল দুই পৰিয়ালৰ হৈতেও হৈছিল আলোচনা পিছৰ সময়ছোৱাত দুইৰে ব্যক্তিগত মুহূৰ্ত ৰেকৰ্ড কৰা কোঠাত আবদ্ধ কৰি ৰখা ইচ্ছা অনুসৰি ভোকত ৰখা ভাবুকি দিয়া প্ৰবঞ্চনা কৰা এনেধৰণে যুৱতীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ অভিষেক পৰেলৰ বিৰুদ্ধে হুগলিৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ক্ৰিকেটাৰগৰাকীক সকলো ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰা হয় অভিষেক পৰেলৰ কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি গ্ৰেপ্তাৰ কৰা ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে একাধিক ধাৰাত গোচৰ কিন্তু বৰ্তমান জামিন লাভ নকৰিলে অভিষেক পৰেলে ক্ৰিকেটাৰগৰাকীৰ জামিন আবেদন খাৰিজ কৰিছে আদালতে 3 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ যোৱা অভিষেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল 23 জুনত কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হয় যুৱতীগৰাকী নিউজ ডেস্ক AssamdotCom